চিৰাং জিলাৰ দেওশ্ৰী এই অঞ্চলত আজি যি এজনী ৯-১০ বছৰীয়া ছোৱালীৰ মানে ৰেপ কৰি হত্যা কৰিলে, এইটোতো চৰম দুৰ্ভাগ্যজনক কথা। আজি লকডাউন চলি থকাৰ মাজতে এনেকুৱা এটা ঘৃণনীয় ঘটনা সংঘটিত হোৱাটো খুবেই দুৰ্ভাগ্যজনক। আমি এটাই কথা ক'ব বিচাৰোঁ, যি দোষী, প্ৰকৃত দোষী, এই মানে কালপ্ৰিতজনক শীঘ্ৰেই তদন্ত কৰি সেই কালপ্ৰিতজনক কৰেক্ট কৰিব লাগে আৰু কঠোৰতমৰ পৰা কঠোৰতম যি আইনী ব্যৱস্থাৰ ফাঁচি দিব লাগে আৰু ৰাজহুৱাভাৱে ফাঁচি দি এই ধৰণৰ কালপ্ৰিতক সমাজত যাতে স্থানে নাপায় তেনেকুৱা এটা ব্যৱস্থা কৰিব লাগে। আইন প্ৰণয়ন কৰি চৰকাৰে এই ক্ষেত্ৰত পক্সো কেছত অন্ততঃ নাবালিকা ৯-১০ বছৰীয়া ছোৱালী এজনীৰ ক্ষেত্ৰত কেনেকৈ সেই মানসিকতা আহিল, চৰম দুৰ্ভাগ্যজনক। আৰু এই ঘটনা আজি প্ৰায়ে হৈ আহিছে। আমাৰ চিৰাঙতো যোৱা বছৰো এনেকুৱা ঘটনা ঘটিছিল, 4 বছৰীয়া এজনী কণমানিক মানে ৰেপ কৰি হত্যা কৰিছিল। তো আমি চিৰাং জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ পৰা এটা অনুৰোধ জনাব বিচাৰোঁ অসম তথা আমি ভাৰত চৰকাৰক, যে এই ধৰণৰ ঘটনাৰ যি দোষী কালপ্ৰিত সেইসকলৰ ক্ষেত্ৰত কিছু শাস্তিমূলক ব্যৱস্থাৰ মানে কিবা কৰি এনেকুৱা পৰিৱৰ্তন কৰিব লাগে, যাতে সেই ধৰণৰ দোষীক ডাইৰেক্ট ফাঁচি দিব লাগে ৰাজহুৱাভাৱে। আমি এইটোৱে দাবী জনাওঁ। কি ক'ব ছাৰ, আজি দেখিবলৈ গৈছে নাবালিকা ধৰ্ষণ হৈছে, ধৰ্ষণৰ বলি হৈছে, হত্যাৰ বলি হৈছে, কি ক'ব এইটো? ৰণীখাট থানাৰ অন্তৰ্গত এটা এলেকাত এজন শিশুৰ মৃতদেহ পোৱা গৈছে। তো আমি ইয়াৰ তদন্তৰ কাম হাতত লৈছোঁ। কি কাৰণে মৃত্যু হৈছে, কি হৈছে, এইখিনি বস্তু আমি উদঘাটন কৰিবৰ কাৰণে আমি তদন্ত অব্যাহত কৰি ৰাখিছোঁ। যিটো পৰিস্থিতিত দেখা গৈছে, ইয়াতে স্থানীয় লোকে ধৰ্ষণৰ সন্দেহ কৰিছে, কি ক'ব এই সন্দৰ্ভত? এইটো পোষ্টমৰ্টেম ৰিপৰ্টত এইটো গম পোৱা যাব। তথাপি প্ৰাথমিক অৱস্থাত আপোনালোকে কি বুলি নাই, এইটো তদন্তত ওলাব আৰু পোষ্টমৰ্টেম ৰিপৰ্টে এই বস্তুটো কৰিবৰেট কৰিব। বিগত 6 মাহত দেখা গৈছে যে এইটো অঞ্চলত এনেকুৱা ধৰণৰ কিছুমান কাৰ্যকলাপ বৃদ্ধি পোৱা গৈছে। তাৰ বিপৰীতে আপোনালোকে এতিয়ালৈকে কিমানজনক এৰেষ্ট কৰিলে? আমি এইটো অঞ্চলত এনেকুৱা ধৰণৰ যিমানে গুৰুতৰ অপৰাধ হৈছে, প্ৰত্যেক অপৰাধে আমি অপৰাধী চিনাক্ত কৰিছোঁ আৰু আমি এৰেষ্ট কৰিছোঁ। এৰেষ্ট কৰি আমি তেওঁলোকক পঠোৱা হৈছে আৰু প্ৰায়বিলাক কেছতে আমি চাৰ্জশ্বিট দাখিল কৰা হৈছে। আজি যিটো শিশু মৃতদেহ উদ্ধাৰ হৈছে, আচলতে অপহৰণ হৈছিল নেকি? এই বস্তুটো এতিয়াও আমি তদন্ত হাতত লৈছোঁ। পৰৱৰ্তী পৰ্যায়ত গোটেই বস্তুখিনি ওলাই কৰিব।